শুভেচ্ছাও জনাইছোঁ এইকাৰণে, কাৰণ এনেকুৱা ধৰণৰ সভাৰ আৰম্ভণি বোধহয় এইটোৱেই কিজানি। গতিকে ইয়াৰ পিছত নিশ্চয় আৰু হৈ থাকিব। আৰু মঞ্চত উপবিষ্ট সকলোকে, তাৰ লগতে মোৰ সন্মুখত থকা সকলোকে মই নমস্কাৰ জনাই খুব চমুকে মই গোটেই কথাখিনি মাত্ৰ 10 মিনিটতো ক'ব পাৰোঁ আৰু 20 মিনিটমানতো ক'ব পাৰিম। আৰু এইখিনি কথাই আমি যেতিয়া ক্লাছৰুমত কওঁ, আমি তেতিয়া প্ৰায় 3 মাহমান লগাই দিওঁ। 3 মাহ মানে ধৰক আপুনি 15 ঘণ্টা 20 ঘণ্টামান সময় লগাওঁ। কিন্তু মই এইকাৰণেই এইখিনি কথা ক'বৰ কাৰণে খুব ৰখি আছোঁ। আৰু যদি বাহিৰত কোনোবা আছে তেখেতসকলকো মই ভিতৰত আহিবলৈ অনুৰোধ জনাইছোঁ। কাৰণ আমাৰ যিসকল সাংবাদিক বন্ধুৱে মফচলী অঞ্চলত কাম কৰে, তেওঁলোকৰ বেছিভাগৰেই সাংবাদিকতাৰ বিশেষ অধ্যয়ন কৰা নহয়গৈ। বিভিন্ন কাৰণত তেখেতসকলে হয়তো কলেজত পঢ়াৰ পিছতেই সাংবাদিকতা আৰম্ভ কৰি দিয়ে। গতিকে তেওঁলোকৰ কি হয় যে লিখা পঢ়া খুব ভাল, তেওঁলোকৰ ভাষাৰ ওপৰত এটা কামাণ্ড এটা আছে, তেওঁলোকে জানে বহু কথা বুজি পায়। আৰু সেইকাৰণে তেওঁলোকে হয়তো সাংবাদিকতা এটা মানে অভ্যাসবশতঃ তেওঁলোকে সাংবাদিকতাটো কৰি আছে। এই যিখিনি কথা মই ক'ব ওলাইছোঁ, এইখিনি কথা হৈছে আপোনালোকৰ প্ৰত্যেকৰে চাগে গাড়ী নহ'লেও বাইক এখনকৈ হ'লেও আছে। চবৰে বাইক আছে চাগে, আছে। আপোনালোকৰ বাইকৰ ইঞ্চুৰেঞ্চ কৰে ন? গাড়ীৰ ইঞ্চুৰেঞ্চ কৰেতো? ঈশ্বৰৰ ইচ্ছাত আজিলৈকে চাগে যোৱা কেইবাবছৰো ইঞ্চুৰেঞ্চ কৰি এক্সিডেণ্ট হোৱা নাই যদি কোনেও পইচা ভৰিব লগা হোৱা নাই। কিন্তু প্ৰত্যেক বছৰে ইঞ্চুৰেঞ্চটো গৈ আছে পইচাটো ন? ঠিক তেনেকৈ হেল্থ ইঞ্চুৰেঞ্চ কৰিছে আপোনালোকে। গতিকে হেল্থ ইঞ্চুৰেঞ্চৰো আপোনালোকৰ পইচাটো গৈ আছে, যিখিনি য়ং এজৰ হস্পিটেলত সোমাব লগা হোৱা নাই। আৰু ঈশ্বৰে কৰক আৰু কেইবাবছৰলৈকে আপোনালোকৰ পইচাবিলাক এনেই যাওক, তথাপিতো যাতে হস্পিটেলত নোসোমায়। এই যে হেল্থ ইঞ্চুৰেঞ্চ আৰু গাড়ীৰ ইঞ্চুৰেঞ্চ, সেইটো যি ধৰণৰ কথা, মিডিয়াৰ লগত এথিক্স আৰু লটো একেধৰণৰ কথা। মানে নকৰিলেও একো নাই, আপুনি যদি হেল্থ ইঞ্চুৰেঞ্চ নকৰেও তেতিয়াও আপোনাক কোনো মানে শাস্তি দিব নাহে। কিন্তু প্ৰব্লেমটো হৈছে যিদিনা আপোনাৰ প্ৰব্লেম হ'ব সেইদিনা আপুনি একদম বেয়াকৈ ফুচি যাব। একেটাই কথা যে মিডিয়াৰ লজ বা এথিকেল ইছ্যুজবিলাক আপুনি যদি নাজানে আপোনাক কোনেও শাস্তি নিদিয়ে। যদি জানে তেতিয়াহ'লে আপুনি শাস্তিৰ পৰা ৰেহাই পাব। কথাটো এইটোৱে। মই গোটেই কথাখিনি আৰম্ভ কৰাৰ আগতে আজি যিখিনি কথা আমাৰ হৈছে প্ৰথমটো লেকচাৰৰ পৰাই মই দুটামান কথা নোট কৰি ৰাখিছিলোঁ মোৰ ফালৰ পৰা। মই এজন একাডেমিচিয়ান হিচাপে মোৰ ফালৰ পৰা মই এই কথাখিনি আকৌ নতুনকৈ আপোনালোকৰ আগত জাষ্ট 1-2 লাইনত ক'ব খুজিছোঁ। এটা কথা প্ৰথমতেই আমাৰ মাননীয় IPR মিনিষ্টাৰ পীযুষ হাজৰিকাদেৱে এটা কথা কৈছিলে যে আমাৰ মিডিয়াৰ যিখিনি বিশেষকৈ যিখিনি আমাৰ পৰ্টেল আছে, পৰ্টেলবিলাকৰ আমাৰ ক্ষেত্ৰত বহুতে পৰ্টেল খুলি লৈছে, খুব কম মানুহ। সেইখিনিক লৈ মানে বেছি সংখ্যক পৰ্টেলক লৈ আমাৰ অকণমান এটা ঋণাত্মক কথা এটা আছে, আমাৰ অলপ নিগেটিভ ভিউ পইণ্টছ এটা আছে যে এই পৰ্টেলবিলাকে আমাৰ কিছু পৰিমাণে হ'লেও সমস্যা কিছু সৃষ্টি কৰিছে বা তেওঁলোকে হয়তো নাজানি পেলাই কিছুমান কাম কৰিছে। এতিয়া আপুনি যদি সোধে যে এই পৰ্টেল আৰু টিভি আৰু নিউজ পেপাৰৰ ডিফাৰেঞ্চটো কি, ৰিপৰ্টিং গোটেইকেইজনে কৰি আছে, সাংবাদিকতা সকলোৱে কৰি আছে। এতিয়া ডিফাৰেঞ্চটো ক'ত আহিছে? তাৰমানে ডিফাৰেঞ্চটো আহিছে আপোনাৰ মেইনলি গেট কিপিঙত। হুৱেৰ ইজ দ্য গেট কিপিং? যেতিয়া আপুনি এখন নিউজ পেপাৰত আপোনালোকে যেতিয়া মফচলীয়া অঞ্চলৰ পৰা এটা নিউজ দিয়ে, আপোনালোকে নিজে কেতিয়াও 100% ক'ব নোৱাৰে যে মই পঠোৱা নিউজটো এজ ইট ইজ ওলাব। তাতে এডিটিং হ'ব, তাতে নতুনকৈ কথা লগ লাগিব। হয়তো সেইটো নিউজ নাযাবও পাৰে, এইদিনা পিছদিনাও যাব পাৰে বা নাযাবই পাৰে, তেনেকুৱা ধৰণৰ এটা পচিবিলিটি থাকে। আৰু এই গোটেই কথাখিনি হয় যে আমাৰ যিসকল এডিটৰ বা এডিটৰিয়েল ডেস্কত যিখিনি মানুহ বহি থাকে, সেই মানুহখিনি এটা ডিচিশ্যন লয়। অৰ্থাৎ তেওঁলোকে এটা গেট কিপিং কৰে। যেনেকৈ চিনেমা হলত সোমালে বা যিকোনো হলত সোমালে টিকট থাকিলেহে সোমাব পাৰিব, এজ এটা মিনিমাম হ'ব লাগিব, তেতিয়া সোমাব পাৰিব। ঠিক তেনেকুৱা ধৰণে আমাৰ এটা গেট কিপিং ছিষ্টেম এটা থাকিব লাগে, যিটো নেকি এই পৰ্টেলবিলাকৰ ক্ষেত্ৰত নাথাকে। পৰ্টেলত কোনে গেট কিপিং কৰে? পৰ্টেলত গেট কিপিং কৰিবৰ কাৰণে একেজন মানুহ বা দুজন মানুহে পৰ্টেলো খুলিছে, তেওঁলোকে ৰিপৰ্টিঙো কৰিছে, তেওঁলোকে আকৌ ডিচিশ্যন
আকৌ এবাৰ ডিচিশ্যন নিজৰ বস্তুটোকে আকৌ এবাৰ ডিচিশ্যন ল'ব তেওঁলোকে নোৱাৰে গতিকে সেইটো হৈছে আমাৰ আটাইতকৈ ডাঙৰ অসুবিধা আৰু পোৰ্টেলক লৈ যদি আমি কেতিয়াবা চিন্তা কৰিব লগা আছে বা আমাৰ চিন্তনীয় কথা এটা আছে তেতিয়াহ'লে সেইটো হৈছে গেট কিপিং যদি আমি গেট কিপিংটো ঠিক কৰিব পাৰোঁ তেতিয়াহ'লে পোৰ্টেল একো বেয়া বস্তু নহয় একো দিগদাৰী কথা নহয় প্ৰব্লেমটো হৈছে গেট কিপিঙক লৈ নেক্সট কথাটো হৈছে ভেৰিফিকেশ্যন চাওক আপুনি এটা নিউজ যেতিয়া পঠায় তেতিয়া আমাৰ সম্পাদক দুগৰাকী উঠি গ'ল বাৰু আপোনালোকৰ নিশ্চয় এক্সপিৰিয়েঞ্চ আছে কিজানি যে বহুত সম্পাদকে তেওঁলোকে কি কৰে আকৌ লোকেল কিছুমান চ'ৰ্চত ফোন কৰে যে মোৰ এনেকুৱা এটা নিউজ পাইছোঁ হয় নেকি ভেৰিফাই কৰে তেওঁলোকে ভেৰিফাই নকৰাকৈ সাধাৰণতে নিউজবিলাক নুঠায় আজিকালি অৱশ্যে দৌৰা দৌৰিত বহুত কিবা কিবি হয় কিন্তু আগৰ সময়খিনিত যিটো একচুৱেল আমাৰ নিয়মটো হৈছে কি ৰিপৰ্টাৰ এজনে ৰিপৰ্ট পঠোৱাৰ পিছতেই সেই কথাটো গভৰ্ণমেণ্ট চ'ৰ্চৰ লগত বা বেলেগ বেলেগ আমাৰ নিজৰ চ'ৰ্চৰ লগত আমি ভেৰিফাই কৰোঁ সেই ভেৰিফিকেশ্যনটো এতিয়া মুঠেও নোহোৱা হৈ গৈছে গতিকে সেইটো এটা ডাঙৰ প্ৰব্লেম পোৰ্টেলৰ কাৰণেতো আৰু ডাঙৰ প্ৰব্লেম বাকীবিলাকৰ ক্ষেত্ৰতো এইটো এটা প্ৰব্লেম আহিছে তাৰমানে তাৰপিছত হৈছে জাষ্টিফিকেশ্যন যে এটা নিউজ আহিলে কিবা এটা নিউজ আহিছে আপুনি দিবই লাগিব বুলি কি কথা আছে এটা নিউজ কোনোবাই দিছে কাৰোবাৰ দুঘৰৰ মাজত কাজিয়া লাগিছে সীমাক লৈ কাজিয়া লাগিছে আপুনি গৈ পেলাই কেমেৰা লৈ গ'ল ফটো উঠালে নিউজো বনালে পোৰ্টেলতো দিলে সেইটো নিউজ দিবই লাগিব বুলি আপুনি কি ধৰণে জাষ্টিফাই কৰিব ইজ দেয়াৰ এনি জাষ্টিফিকেশ্যন that news should be given in the channel or portal or say newspaper কোনে পঢ়িব কোনে চাব কিয় চাব কি লাভ হ'ব এই কথাবিলাক আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আপুনি যদি এবাৰ জাষ্টিফিকেশ্যনৰ ফালে যায় তেতিয়া আপুনি গম পাব যে আপোনাৰ স্পেচ আপোনাৰ টাইম হাউ ইম্পৰ্টেণ্ট ইট ইজ কিমান বেছি ইম্পৰ্টেণ্ট কাৰণ এজন সাংবাদিকৰ কাৰণে এখন পেপাৰৰ কাৰণে এখন এটা চেনেলৰ কাৰণে টাইম ইজ ভেৰি লিমিটেড স্পেচ ইজ ভেৰি লিমিটেড আপোনাৰ পেপাৰখনৰ আজি যদি বহুত ঘটনা ঘটে পেপাৰখনৰ পেজ একেই থাকিব কিন্তু যদি এডভাৰটাইজমেণ্ট নাই বোলে ঠিক আছে গভৰ্ণমেণ্টৰ কিবা এটা প্ৰগ্ৰেম হৈছে গভৰ্ণমেণ্টে এডভাৰটাইজমেণ্ট দিছে এক্সট্ৰাকৈ তেতিয়া 4 পেজ বাঢ়ি যাব পাৰে বাট ডেট ইজ এ ৰেয়াৰ কেছ আদাৰৱাইজ একেই পেজ থাকিব আপোনাৰ টিভিৰ ক্ষেত্ৰতো আৰু সাংঘাতিক কথা আপুনি যিমানেই ডাঙৰ ঘটনা নঘটক কিয় আপোনাৰ 24 আৱাৰ্ছটো 24তকৈ 1 মিনিট 1 ছেকেণ্ডটো বেছি নহয় you will get only 24 hours so that is the constraint of the space এই স্পেচটো আমি যিকোনো কথাৰে ভৰাম নেকি এইটো হৈছে আমাৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান গতিকে আমি জাষ্টিফিকেশ্যন আমাক লাগিব আৰু এটা কথা ইয়াত অকণমান চেগা চুৰুকাকৈ ওলাইছে সেইটো হৈছে চ'ৰ্চ যে নিউজ চ'ৰ্চ সাধাৰণতে কি হয় যে নিউজ চ'ৰ্চ আমাৰ কি থাকে আমাৰ কিছুমান মানুহৰ লগত কণ্টেক্ট থাকে আমাৰ পুলিচৰ লগত কণ্টেক্ট থাকে গতিকে আপোনালোকৰ সকলোৰে চাগে পুলিচৰ লগত কণ্টেক্ট আছেই অফিচাৰবিলাকৰ লগত কণ্টেক্ট আছে আৰু জেনেৰেলি নিউজ চ'ৰ্চৰ এটা ভাল চ'ৰ্চ হৈছে পলিটিকেল লিডাৰ্ছ আপুনি যদি নিউজ পাব লাগে তেতিয়াহ'লে আপোনাৰ পলিটিকেল লিডাৰে মানে যিটো গভৰ্ণমেণ্টত আছে তাৰ অপজিট লিডাৰে আপোনাক সদায় নিউজ দিয়ে থাকিব প্ৰব্লেমটো হৈছে যে সেই চ'ৰ্চৰ পৰা লোৱাৰ পিছত নিউজটো মই ভেৰিফাই কৰিছোঁ কাৰণ নিউজটো আপুনি পালে পোৱাৰ পিছত ভেৰিফাই যদি নকৰে আপুনি বিপদত পৰিব গতিকে নিউজ চ'ৰ্চ আমাৰ কেনেকুৱা ধৰণৰ চ'ৰ্চবিলাক ৰিলায়েবল হয় নে নহয় সেই কথাটো আমি মনত ৰাখিব লাগে ছেকেণ্ড এটা কথা মনত ৰাখিব যে আপোনালোকে কেতিয়াও কোনো পৰিস্থিতিত নিউজ চ'ৰ্চ শুড নট বি ৰিভেল নিউজ চ'ৰ্চৰ কথা কেতিয়াও কাকো নক'ব আপুনি কোনটো চ'ৰ্চৰ পৰা নিউজ পাইছে যেতিয়া হস্পিটেলৰ পৰা পায় পুলিচৰ পৰা পায় ইটছ অ'কে গভৰ্ণমেণ্ট চ'ৰ্চৰ পৰা যদি পাইছে কিন্তু আপোনাৰ যদি নিজৰ চ'ৰ্চৰ পৰা নিউজ পাইছে তেতিয়াহ'লে আপুনি এইটো ৰিভিল কৰিব দৰকাৰ নাই ইভেন the court cannot give you the direction to reveal the source of your news because that is confidential কাৰণ আপোনাৰ গোটেই প্ৰফেশ্যনটো আপোনাৰ গোটেই এফিকেচিটো নিৰ্ভৰ কৰিছে আপোনাৰ চ'ৰ্চ কিমান ষ্ট্ৰং গতিকে কোনো দৰকাৰ নাই দ্বিতীয় এটা কথা ওলাইছিল সেইটো হৈছে কি যে আমাৰ এই অলপ আগতে এই যে মাটি বাৰীৰ কথাবিলাকৰ ফালে যে গুচি গ'ল মানে প্ৰশান্ত ৰাজগুৰুদাই কথা কোৱাৰ পিছত আচলতে গোটেই কথাটো প্ৰশান্ত ৰাজগুৰুদাই যিটো অৰ্থত কৈছিল এইটো অৰ্থ আছিলে অপিনিয়ন লিডাৰ যেনেকৈ পলিটিকেল লিডাৰ আমাৰ থাকে একোটা অঞ্চলত ঠিক তেনেকৈ যেতিয়া একোটা অঞ্চলৰ আমি লিডাৰ বুলি কওঁ লিডাৰৰ ভিতৰত আমাৰ কেইবাজনো লিডাৰ থাকে এজনটো পলিটিকেল লিডাৰ থাকে কেতিয়াবা সেই অঞ্চলটোত পলিটিকেল লিডাৰজন খুব ষ্ট্ৰং নহ'বও পাৰে পলিটিকেল লিডাৰ মানে যিকোনো পলিটিকেল পাৰ্টিৰে পলিটিকেল লিডাৰ হ'ব পাৰে
ষ্টুডেণ্ট লিডাৰ হ'ব পাৰে, অল আৰ পলিটিকেল লিডাৰ বুলি মই ধৰি লৈছোঁ, ছ'চিয়েল লিডাৰ। ছেকেণ্ড আমাৰ এক ধৰণৰ আমাৰ লিডাৰ থাকে, সেইটো হৈছে কি অপিনিয়ন লিডাৰ। সেইটো হৈছে কি আমাৰ লোকেল টিচাৰ্ছ, স্কুল টিচাৰ হওক, কলেজৰ টিচাৰ হওক, সেই তেওঁলোক একোটা অঞ্চলৰ অপিনিয়ন লিডাৰ হয়। থাৰ্ডটো হৈছে কি যে আমাৰ কিছুমান অফিচিয়েলছ এনেকুৱা থাকে যিবিলাকৰ কথা সকলোৱে শুনে থাকে, গতিকে তেওঁলোকো একোটা অঞ্চলৰ অপিনিয়ন লিডাৰ হয়। কিন্তু আটাইতকৈ ডাঙৰ কথা যে কোনেও স্বীকৃতি নিদিয়া স্কুলৰ টিচাৰজনৰ কেইবাবছৰৰ তেওঁৰ ছাত্ৰ ছাত্ৰীৰ কাৰণেই তেওঁক এটা স্বীকৃতি পায়, অফিচাৰজনৰ ডেজিগনেশ্যনৰ কাৰণে স্বীকৃতি পায়, পলিটিকেল লিডাৰজনৰ পলিটিকেল এফিলিয়েশ্যনৰ কাৰণে স্বীকৃতি পায়। কিন্তু এই গোটেইবিলাক নাথাকা স্বত্তেও জাৰ্নেলিষ্টবিলাকে কিন্তু অপিনিয়ন লিডাৰ হিচাপে সদায় থাকে, অৰ্থাৎ ফ্ৰম ডে ওৱান যেতিয়া তেওঁ জাৰ্নেলিজিম আৰম্ভ কৰে তেওঁ সিদিনাৰ পৰাই অপিনিয়ন লিডাৰ। গতিকে একোটা অঞ্চলত যিকোনো ক্ষেত্ৰতে মানুহৰ অপিনিয়ন ক্ৰিয়েট কৰিবৰ কাৰণে, অৰ্থাৎ মানুহক মটিভেট কৰিবৰ কাৰণে এজন জাৰ্নেলিষ্ট চাফিচিয়েণ্ট। সেইকাৰণে জাৰ্নেলিষ্টবিলাকৰ ক্ষেত্ৰত কোৱা হয় যেতিয়া আমি ছাৰ্ভে কৰোঁ, যিকোনো ক্ষেত্ৰতে আপুনি যিকোনো কোম্পানী যেতিয়া ছাৰ্ভে কৰে কেইজনমান মানুহক খুব এভইড কৰে। নম্বৰ ওৱান ইজ জাৰ্নেলিষ্টক কেতিয়াও ছাৰ্ভে নকৰে, আপোনালোকে চাগে পাইছে, আপোনালোকক ছাৰ্ভে কৰা মানুহ নাহে সাধাৰণতে। ছেকেণ্ড ইজ এ টিচাৰ, স্পেচিয়েলি প্ৰাইমেৰী টিচাৰক কেতিয়াও ছাৰ্ভে কৰিব নাহে, বিকজ দে আৰ দ্য অপিনিয়ন লিডাৰ। তেওঁলোকৰ অপিনিয়নটোহে ক'ব, তাৰমানে তেওঁলোকে বেলেগৰ অপিনিয়নত ভুল নাযায়। থাৰ্ড ওৱান ইজ দ্য পলিটিকেল লিডাৰ, তেওঁলোককো কেতিয়াও ছাৰ্ভে নকৰে। গতিকে এই মানুহকেইজন হৈছে নিজেই নিজক সম্পূৰ্ণ, তাৰমানে তেওঁলোকৰ নিজৰে এটা অপিনিয়ন আছে, নিজৰে এটা গ্ৰুপ আছে, আৰু নিজেই সমাজখনত এটা মানে স্থান লৈ বহি আছে তেওঁলোকে। গতিকে তেওঁলোকে কৰা কামবিলাক সমাজেও চাই আছে। আপুনি যেতিয়া লিডাৰ হ'ব, মই যেতিয়া ধৰক ডাইচত আছোঁ, মই কথাখিনি কৈ আছোঁ, মই কথাখিনি কওঁতে যেনেকৈ আপোনালোকে শুনি আছে, আপোনালোকৰ এই ইমান কেইটা চকুই মুখটো চাই আছে, হয়নে নহয়? মোৰ গোটেই কথাখিনি কি পিন্ধিছোঁ, কি কৰিছোঁ, কেনেকৈ কৈছোঁ, কি মুদ্ৰা দিছোঁ, এভৰিথিং ইউ হেভ অলৰেডি নটিছ। গতিকে ভাবি চাওক যে ছ'চাইটিখনত যেতিয়া আপুনি কথা কয়, আপোনাৰ কথা যেনেকৈ ছ'চাইটিয়ে শুনে, আপোনাক 24 আৱাৰ্ছ ছ'চাইটিখনে তেনেকৈ অবজাৰ্ভ কৰি থাকে। That is why it is very, very dangerous situation for these people, teachers, journalists, political leaders. তেওঁলোকৰ সৰু সৰু এক্টিভিটিও কেতিয়াবা তেওঁলোকক জনমানসত একেবাৰে অৱস্থা বেয়া কৰি দিব পাৰে, নোহোৱা কৰি দিব পাৰে। সেইকাৰণে খুব সাৱধান। তাৰ পিছতে এটা সৰু কথা ওলাইছিল, সেইটো হৈছে কি যে আমাৰ জাৰ্নেলিষ্টবিলাকক পইচা নিদিয়ে। দিছ ইজ নট দ্য ফেনমিনা অফ আছাম অনলি, এইখিনি সময়ৰ ফেনমিনা নহয়, গোটেই ভাৰততেই আমাৰ বেছিভাগ যিখিনি মিডিয়াম আৰু স্মল নিউজ পেপাৰ আছে বা মিডিয়া হাউচ আছে, তেওঁলোকে কোনেও পইচা নিদিয়ে। তেওঁলোকে এটা বস্তুৱে দিয়ে, সেইটো হৈছে আই কাৰ্ড, আৰু সেই আই কাৰ্ডখন লৈয়ে মফচলীয়া অঞ্চলত জাৰ্নেলিষ্টবিলাকে চলি থাকে। তেওঁলোকে কেনেকৈ চলে এই কথাটো ৰাজহুৱাভাৱে ক'ব নোৱাৰি, এইটো আপোনালোকে বুজি পাইছে, ময়ো জানো, মোৰ তাৰ কাৰ্ডো আছে, তাৰমানে তালিকাও আছে, কোন অফিচৰ পৰা কিমানকৈ কি হিচাপত চলে, গোটেই চব আমাৰ হাততো হিচাপ থাকেতো, গতিকে হিচাপো আছে, কিন্তু এইবিলাক ৰাজহুৱা কৰিব নোৱাৰি। গতিকে এই কাৰবাৰটো হৈছে আপোনাৰ এটা ওৱান কাইণ্ড অফ আই কাৰ্ড জাৰ্নেলিজম। এই কথাটোকে আমি প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াৰ গোটেই বডিখনৰ মানে ওচৰত আমি আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা উঠাই আহিছিলোঁ যে আপোনালোকে এটা ডিৰেকশ্যন দিয়ক, চ' ডেট দিছ পিপুল কেন লিভ ইন এ ৰেচপেক্টেবল ৱে। আজি যদি এজন মফচলীয়া সাংবাদিকতা কৰিবৰ কাৰণে তেওঁ এখন দোকান দিব লগা হয়, তেওঁ সৰু সুৰা ঠিকা ঠাকুলি কৰিব লগা হয়, তেওঁৰ যিটো স্বাধীনতা, তেওঁৰ যিটো নিৰপেক্ষতা ক'ত থাকিব? এইটো ডেফিনেটলি থাকিব নোৱাৰে। যদিও আমাৰ বিভিন্নজনে আমি কৈ আছোঁ যে সাংবাদিক নিৰপেক্ষ হ'ব লাগে, নিৰ্ভীক হ'ব লাগে, কেনেকৈ নিৰ্ভীক হ'ব, কেনেকৈ নিৰপেক্ষ হ'ব? তেওঁক ঠিকা লাগে, তেওঁৰ দোকান চলিব লাগিব, বস্তু তেওঁৰ পৰা ছাপ্লাই যাব লাগিব, তেওঁৰ স্কুলখনত ষ্টুডেণ্ট আনিব লাগিব, কেনেকৈ নিৰ্ভীক হ'ব, কেনেকৈ নিৰপেক্ষ হ'ব? চ' এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমাক এটা মিনিমাম ৱেজ যদি মালিকবিলাকে দিয়ে আৰু গভমেণ্টৰ পৰা যদি অলপ ফেচিলিটি পোৱা যায়, দেন ডেফিনেটলি আই থিংক দ্য চিটুৱেশ্যন উইল বি ইম্প্ৰুভ। তেতিয়া আৰু ক'ব নালাগে যে মানে জাৰ্নেলিষ্ট নিৰপেক্ষ হ'ব, তেওঁলোক এনেই নিৰপেক্ষ হ'ব। আপুনি যদি ফাইনেন্সিয়েল ছিকিউৰিটি পায়, আপুনি যদি ছ'চিয়েল ছিকিউৰিটি পায়, আপুনি কিয় খাতিৰ কৰিব এজন মানুহক? কিয় খাতিৰ কৰিব? ডেফিনেটলি নকৰে। গতিকে এই কথাটো আচলতে
ভাইচ ভাৰ্চা আমি ক'ব লগা নাই আমি কৰি দিব লগা কামটো আছে আৰু এটা কথা অলপ আগতে ওলাইছিল ৰবিশংকৰ ৰবি তেখেতে কৈছিলে ৰিগাৰ্ডিং দ্য ৱৰ্ডছ লেংগুৱেজ তাতে মই এটা সৰু কথা যোগ কৰি মই পিছৰ কথাখিনিত আহিছোঁ সেইটো হৈছে কি যে ৱৰ্ডছ আৰ ৱৰ্ডশ্বিপ যে ৱৰ্ডছ আমি যেতিয়া শব্দ এটা ব্যৱহাৰ কৰোঁ আমাৰ ৰিপৰ্টিঙৰ ক্ষেত্ৰত আমি বৰ গছিয়া যোৱা দৰকাৰ আমি খুব সাৱধান হোৱা দৰকাৰ তাৰ কাৰণটো হৈছে কি যে একোটা শব্দই আপোনাক এটা পাৰ্টিকুলাৰ মোমেণ্টটোক কেনেধৰণে আপুনি ৰিপ্ৰেজেণ্ট কৰিব এই কথাটোক আপোনাৰ নিৰ্ভৰ কৰে তাৰোপৰি আপুনি কোনটো চিটুৱেশ্যনৰ কাৰণে কি ধৰণৰ ৱাৰ্ড ইউজ কৰিছে সেইটো কথাও আহি পৰে যেনে ধৰক আজি যদি কিবা এটা ইনচিডেণ্ট হয় আজি ধৰক আপোনাৰ কোকৰাঝাৰত কিবা এটা ইনচিডেণ্ট হ'ল এজন মানুহ ইনজিউৰ্ড হ'ল আপোনালোকে নিউজটো কেনেকৈ লিখিব ভয়ংকৰ দুৰ্ঘটনা হয়নে এজন হতাহত অৰ্থাৎ এজন আহত হৈ গ'ল কালিলৈকে আৰু এটা ইনচিডেণ্ট হ'ল তাতে দুজন মানুহ ঢুকাই থাকিলে এইবাৰ ৰাস্তাত গাড়ী এখন চূড়া মানে একদম চূৰ্ণ বিচূৰ্ণ হৈ গ'ল এইবাৰ কওকচোন মোক কি হ'ব হেডলাইনটো আপোনালোকৰ নিউজত অতি ভয়ংকৰ হয়নে কেইবাজনো লোক নহ'ব দুজন লোকৰ মৃত্যু হৈছে আচ্ছা ঈশ্বৰে নকৰক 10জন লোক গাড়ী পাল্টি পেলাই ক'ৰবাত নিহত হৈ গ'ল এইবাৰ আপোনালোকৰ হেডলাইনৰ লেংগুৱেজ কি হ'ব অতি অতি ভয়ংকৰ দুবাৰ অতি দিব লাগিব কাৰণ আগৰবাৰত অতি দিছিলে দুজনক তাৰ আগতে আপুনি এজনো নম্বৰতে ভয়ংকৰ দিছে গতিকে এইবাৰ অতি 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 ভয়ংকৰ হ'ব আৰু যদি 50জন মৰে তেতিয়াতো আৰু ডাঙৰ কথা হৈ যাব আপুনি বহুত বিশেষণ লগাব লাগিব চ' ডেট ইজ দ্য কেছ ৱেৰ উই ইউজ দ্য এক্সট্ৰিম ৱাৰ্ড সেইকাৰণে আপোনালোকে যেতিয়া লিখে তেতিয়া আপোনালোকে এক্সট্ৰিম ৱাৰ্ড যিবিলাক আছে এই ধৰণৰ এক্সট্ৰিম ৱাৰ্ড আমি যিবিলাক ইউজ কৰোঁ ভয়ংকৰ বা ধৰক অন্যান্য যিবিলাক আমি মানে ৱাৰ্ড আমি ইউজ কৰোঁ এক্সট্ৰিম ৱাৰ্ডবিলাক সাঁচি থৈ দিয়ক এক্সট্ৰিম ৱাৰ্ড ইউজ নকৰিব লাইফ টাইমত এক্সট্ৰিম ৱাৰ্ড যদি কেতিয়াবা ইউজ কৰাৰ চান্স পায় এবাৰ বা দুবাৰেই কাৰণ এক্সট্ৰিমটো এটাই ন এক্সট্ৰিমটো এটাই হ'ব ন তলাৰ তলেজ বুলি এবাৰ কৈ দিলে এজন মানুহক 5.5 ফুটৰ মানুহজনক হয়নে ৰঞ্জনক দেখা পাই তলাৰ বুলি কৈ দিলে তাৰপিছত আমাৰ আৰু এজনক দেখা পাই ক'লে যে এজন তলেজ তাৰপিছত যদি মই আহোঁ কি হ'ব তেতিয়া আকৌ মোতকৈ ওখ যদি এজন মানুহ আহে তেতিয়া কি হ'ব গতিকে আপুনি তলেজ শব্দটো থৈ দিয়কচোন তলাৰতে থাকক বুজি পাইছেনে তলতে থাকিলে ভাল ওখ অতি ওখ বুলি কোৱাৰ পিছত আপুনি 6.5 ফুটৰ মানুহজনকতো আৰু দিগদাৰী হ'ব অতি ওখ আৰু যদি হাৰিয়ানাৰ এই আৰ্মিৰ মানুহ এজন আহে 7 ফুট ওখ তেতিয়াতো আৰু দিগদাৰী কথা হৈ যাব গতিকে আপুনি এই ৱাৰ্ডবিলাক ইউজ কৰোঁতে ৰিপৰ্টিঙৰ ক্ষেত্ৰত অকণমান সাৱধান হ'ব ঠিক আছে এইটো একদম সহজে কৰিব পৰা কাম একো অসুবিধা নাই খালি যিবিলাক এক্সট্ৰিম ৱাৰ্ড জাষ্ট কিপ ইট ফৰ দ্য ফিউচাৰৰ কাৰণে ৰাখি দিয়ক এতিয়া আহোঁ মোক যিটো বিষয় দিছে মই মাত্ৰ 10 মিনিটত সামৰি দিম একমাত্ৰ ৰিকুৱেষ্ট মোৰ এটাই আছে আপোনালোকে সকলোৱে মই এটা PCI গাইডলাইন যিটো প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া গাইডলাইন মই ডাউনলোড কৰি দিছোঁ এইটো আপোনালোকে সকলোৱে ডাউনলোড কৰিব পাৰে প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াৰ ৱেবছাইটত যাব বা গুগলত যদি টাইপ কৰে PCI গাইডলাইন ফৰ অলছ' জাৰ্নেলিষ্টিক নৰ্মছ 2022 এইটো যদি আপোনালোকে টাইপ কৰে ধুনীয়াকৈ ডাউনলোড হৈ আহিব ইয়াৰ পিছত আকৌ চেঞ্জ হ'ব কিন্তু এইবাৰ কাৰণ দুটামান বস্তু চেঞ্জ হৈছে গতিকে হয়তো অহা বছৰলৈকে আৰু নতুন গাইডলাইন আহিব আপোনালোকে সেই গাইডলাইনখন সকলোৱে সকলোৰে মোবাইলত PDF ফাইলটো ৰাখি দিয়ক আচ্ছা মই জানিব বিচাৰিছোঁ যে ইয়াতে PCIৰ ৱেবছাইট কোনে কোনে ভিজিট কৰিছে বাৰু কওকচোন PCIৰ ৱেবছাইট কোনে কোনে খুলি চাইছে প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াৰ ৱেবছাইট কোনে কোনে খুলি চাইছে গাইডলাইন কোনে কোনে পঢ়ি পাইছে কোনেও পঢ়া নাই মই আশা কৰিছোঁ যে আজিৰ এই ৰেজিষ্ট্ৰেশ্যনত চাগে এটা গ্ৰুপ হৈছে কিজানি জাহিদা আছেনে নাই এটা গ্ৰুপ চাগে হৈছে কিজানি আছে সেই গ্ৰুপটোত মই আপোনাক এইখন দি দিম প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াৰ গাইডলাইনখন আপুনি এইখন জাষ্ট ফৰৱাৰ্ড কৰি দিব মই সেইখনৰ ৰেফাৰেঞ্চত আপোনালোকক দুটামান কথা ক'ব বিচাৰিছোঁ সেইটো হৈছে কি যে তাতে আপোনাৰ গাইডলাইনখনত দুটা পাৰ্ট আছে
one part is ethics, another part is the necessary related laws. Ethics or ক্ষেত্ৰত কি কথা কৈছে যে accuracy and fairness. Accuracy and fairness যে আমাৰ accuracy থাকিব লাগিব, fairness থাকিব লাগিব. Astrological prediction যিবিলাকে আপোনালোকে হেৰি চলাই আছে, নিজাকে চেনেল চলাই আছে, তেওঁলোকৰ কাৰণে এই কথাটো কৈছোঁ যে astrological prediction is banned. It is unethical according to Press Council of India guidelines. এটোৰ এগেইনষ্টে আপোনালোকৰ ওপৰত কেছ হৈ যাব পাৰে, গভৰ্ণমেণ্টে ইচ্ছা কৰিলে কেছ কৰিব পাৰে, প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াই ইচ্ছা কৰিলে কেছ কৰিব পাৰে। কেতিয়াও এষ্ট্ৰলজিকেল প্ৰেডিকশ্যন নিদিব। কিন্তু মই এই কথাটো যে কৈছোঁ, এতিয়া আপোনালোকৰ প্ৰশ্ন হ'ব পাৰে যে আমাৰ চব টিভি চেনেলত এষ্ট্ৰলজিকেল প্ৰেডিকশ্যন আহি যায়, ডেইলি অন্ততঃ 2-3জনটো এষ্ট্ৰলজাৰ বহে, এইটো আপোনাৰ চলি আছে, পেপাৰবিলাকতো চলি আছে। এইটো চলি আছে, কোনো ধৰা নাই কাৰণে এইটো বেয়া হোৱা নাই। কিন্তু বহুত মানুহে লগ লাগি কৰা ভুল এটা বহুত মানুহে কৰিছে কাৰণে এইটো শুদ্ধ হৈ যাব নোৱাৰে। ইট কেনট বি দ্য ৰং ডুইং বাই চ' মেনি পিপল কেনট বি জাষ্টিফাইড এজ এ ৰাইট। বহুত মানুহে এইটো ভুল কৰিছে, তাৰ মানে এইটো নহয় যে এইটোৱে শুদ্ধ, এইটো শুদ্ধ নহয়। গতিকে এই কথাটো আপোনালোকে মনত ৰাখিব যে এষ্ট্ৰলজিকেল প্ৰেডিকশ্যন যদিও খুব পপুলাৰ, পাৰিলে এভইড কৰিব যিবিলাকৰ মানে নিজৰ চেনেল আছে। দেন ওৱান মোৰ থিং উই শুড বি ভেৰি কচিয়াছ ৰিগাৰ্ডিং কাষ্ট, ৰিলিজন এণ্ড কমিউনিটি ৰেফাৰেঞ্চ। আপোনালোকে নিউজ পেপাৰত পায় ন যে ক'ৰবাত এটা চুৰি হ'ল, ডকাইতি এটা হ'ল, লগে লগে সেই ডকাইতৰ গাঁও চাও পৰ্যন্ত লিখি দিয়ে, অমুক গাঁৱৰ অমুক ডকাইতে অমুকত ডকাইতি কৰিছে, হয়নে, অমুক চোৰে চুৰ কৰিছে। এই গাঁওখনৰনো কি দুখ আছিল বাৰু কওকচোন? আহি যদি কোকৰাঝাৰৰ এজন মানুহে যায় ক'ৰবাত কিবা এটা বদমাচি কৰে, আৰু যদি আমি কওঁ যে কোকৰাঝাৰৰ অমুকে বদমাচিটো কৰিছে, কোকৰাঝাৰৰ গোটেই মানুহবিলাকক মই সাঙুৰি লওঁ, বাকী মানুহবিলাকে বদমাচিটো কৰিছে নেকি? কোনেও কৰা নাই। আজি যদি উগ্ৰপন্থীৰ নামত আমি কি কওঁ, BLT-য়ে কওক, NDFB-য়ে কওক, BSF-এ কওক, যেতিয়া মানুহে ৰেফাৰ কৰে কি কয়, বড়ো উগ্ৰপন্থী। আৰু আলফাৰ ক্ষেত্ৰত ৰেফাৰ কৰিব লাগিলে অসমৰ উগ্ৰপন্থী, অসমীয়া উগ্ৰপন্থী, আলফা। আমিতো বাহিৰত সেইখিনি সময়তো বাহিৰত পঢ়িব গৈছিলোঁ, তেতিয়া তাৰমানে মোক দেখি কাহ আছে আছাম আছে, আচ্ছা উল্ফা হে, বোলো ভাই আমি উল্ফা নহয়, উল্ফা মাত্ৰ কেইহাজাৰমান, আমিতো কৌটিত আছোঁ, কেইহাজাৰমান মাত্ৰ উল্ফা, আমি কৌটি কৰ'ৰ্চত আছোঁ, ইমান কৰ'ৰ্চৰ মানুহৰ মাজত মাত্ৰ কেইহাজাৰমান উল্ফা, আমি উল্ফা নহয়। নাই 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 ভাই, आसाम का लोग को तो विश्वास नहीं किया जाता है, सबको उल्फाई लगते हैं। एके कथा रविजीয়ে কোৱাৰ নিচিনা যে বড়োলেণ্ডৰ এই যিটো এৰিয়া বৰ্তমান এইখিনি আমাৰ ডিষ্ট্ৰিক্ট, এইবিলাকত আহিলে আপোনাৰ বড়ো মানুহ দেখিলে এনেকুৱা লাগে উগ্ৰপন্থীয়ে নেকি। কিন্তু গোটেই বড়ো মানুহ উগ্ৰপন্থী আছিল নে? মুঠেও নাছিল। কাৰ্বি আংলঙতো উগ্ৰপন্থী আছে, গোটেই কাৰ্বি মানুহবিলাক উগ্ৰপন্থী নে? মুঠেও নহয়। তেনেকৈ আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত উগ্ৰপন্থা আছেই, বা আমাৰ বিভিন্ন দল আছেই, কিন্তু গোটেই মানুহবিলাক সেই দলটোত নাই। গতিকে আমি যেতিয়া ৰেফাৰেঞ্চ দিওঁ, আমি সেই ৰেফাৰেঞ্চটো দিওঁতে আমি সেই গোটেই কাষ্টটোক ধৰি পেলাই, বা এটা ৰিলিজনৰ মানুহ, এজন মানুহ ধৰক ডকাইতি কৰিছে, তাৰ ৰিলিজন এটা পাৰ্টিকুলাৰ ৰিলিজন, সেই ৰিলিজনৰ মানুহজনক ৰিলিজনটো মেনশ্যন কৰি পেলাই কোৱাটো, বা কমিউনিটি এটাক মেনশ্যন কৰি কোৱাটো, এই বস্তুবিলাক হৈছে সাংঘাতিক আনএথিকেল কথা। কাৰণ সেই ৰিলিজনৰ গোটেই মানুহবিলাকে কামটো কৰা নাই, সেই কাষ্টৰ গোটেই মানুহবিলাকে কামটো কৰা নাই, আৰু এটা কমিউনিটিৰ এটা জেগাৰ গোটেই মানুহবিলাকে কামটো কৰা নাই। গতিকে এজন মানুহৰ কাৰণে গোটেই মানুহবিলাকক কিয় লাজত পেলায়, কিয় তেওঁলোকক বদনাম কৰে? শুড নট ডু ইট। ডিফামেটৰী ৰাইটিংছ বেছিভাগ ক্ষেত্ৰতে আমাৰ কি হয় জানেনে, আমি লিখোঁতে পাহৰিয়ে যাওঁ যে আমাৰ কেপাচিটি বহুত বুলি লিখি থাকোঁ, কিন্তু আমি যে বেলেগৰ অধিকাৰত হস্তক্ষেপ কৰোঁ এইটো আমি পাহৰি যাওঁ। কাৰণ চাওক, আমাক অধিকাৰ দিছে সংবিধানে, কিন্তু তাৰ লগতে আমাক আকৌ দায়িত্বও দিছে। সেই অধিকাৰবিলাক আমি কেনেকৈ গ্ৰহণ কৰিম তাৰো এটা মানে ৰেষ্ট্ৰিকশ্যন কিছুমান দিছে। আমি কথা ক'ব পাৰোঁ, সেইটো ঠিকে আছে,
আমি যিকোনো মানুহৰ এগেইনষ্টে কথা ক'ব পাৰোঁ আমি আমাৰ নিজৰ ফ্ৰীলি আমি থাকিব পাৰোঁ তাৰ মানে এইটো নহয় যে ৰাতি 12টা বজাত আপোনাৰ মন গ'ল আৰু আপুনি খুব ডাঙৰকৈ চিঞৰি কাৰোবাক গালি পাৰিলে কাষৰ মানুহজনে শুই থকা মানুহজনক টোপনি ভাঙিব আপুনিতো কৰিব নোৱাৰে আপোনাৰ ৰাস্তাত খোজকাঢ়া মানে হেৰি আছে অধিকাৰ আছে সেই বুলি আপুনি ৰাস্তাৰ মাজত খোজকাঢ়িব নেকি বোধেও নোৱাৰে গতিকে অধিকাৰবিলাক আমাৰ যেনেকৈ আছে আমাৰ ৰেষ্ট্ৰিকশ্যনো আছে একেধৰণে আমি যদি মানুহৰ বিষয়ে যেতিয়া আমি লিখোঁ কোনোবা এজন এজনে বদমাচি কাম কৰিছে ঠিকে আছে কিন্তু আমি তেওঁৰ বিষয়ে লিখোঁতেও আমি অকণমান কচিয়া যোৱা দৰকাৰ কেতিয়াবা কি হয় জানেনে তেওঁ কৰা বদমাচিটোৰ আপুনি ৰিপৰ্টিং ঠিকেই কৰিলে কিন্তু সেই মানুহজনে আপোনাৰ এগেইনষ্টে কেছ দিলে বেলেগ এটা কথাৰ কাৰণে যে আপুনি লিখোঁতে বেলেগ এটা শব্দ ব্যৱহাৰ কৰিলে যিটো শব্দৰ কাৰণে নেকি তেওঁ ডিফামেশ্যন কেছ দি বহি আছে তেওঁ এইটো কথা কোৱা নাই যে যিখিনি কথা লিখিছিল মিছা সেইটোৰ কাৰণে কৰা নাই কিন্তু আপুনি কওঁতে আৰু এটা বেলেগ শব্দ লগাই দিলে যেনেকৈ আমি ধৰক কোনোবা এজনে কিবা এটা ইনচিডেণ্ট কৰাৰ লগে লগে দুধৰ্ষ চোৰ দুধৰ্ষ ডকাইত দুধৰ্ষ উগ্ৰপন্থী বুলি কৈ আমি যে কৈ দিওঁ পিছত গৈ ওলালে তেওঁ উগ্ৰপন্থী নহয় তেওঁ আচলতে লিংকমেন আছিল পিছত গৈ ওলালে তেওঁক এনেই গ্ৰেপ্তাৰ কৰিলে গতিকে এই যে কথাবিলাক এইবিলাকৰ ক্ষেত্ৰত আমি অলপমান কচিয়া যোৱা দৰকাৰ ভালকৈ ইনফৰ্মেশ্যন লৈ আৰু য'ত দৰকাৰ নাই তাত কিয় আপুনি বিশেষণ আমি কিয় লগাব লাগে দৰকাৰ নাই দেন কোৰ্ট প্ৰচিডিং এইটো আপোনালোকৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয় তথাপিতো কৈ থৈ দিছোঁ ইয়াতো কোৰ্ট আছে ইয়াতো আপোনাৰ ডিষ্ট্ৰিক্ট কোৰ্ট আছেতো আপোনালোকে 8খন ডিষ্ট্ৰিক্টৰ পৰা আছে আপোনালোকৰ ডিষ্ট্ৰিক্ট কোৰ্টবিলাক আছে চাব ডিভিজনেল কোৰ্টবিলাক আছে তাৰে যেতিয়া প্ৰচিডিংছ আপোনালোকে মানে ৰিপৰ্টিং কৰে ইউ শুড বি ভেৰি কচিয়াছ কাৰণ কিয় জানেনে কোৰ্টৰ প্ৰচিডিংছ যেতিয়ালৈকে জাজে নকয় যে এইটো আপুনি পাব্লিছ কৰিব পাৰে তাৰমানে চাওক কোৰ্টৰ দুটা প্ৰচেছ আছে এটাতো হিয়াৰিং চলি থাকে সেই চলি থকা অৱস্থাত আপুনি প্ৰচিডিংছ কেতিয়াও পাব্লিছ কৰিব নোৱাৰে যেতিয়া জাজে জাজমেণ্ট দি যেতিয়া এইটো পাব্লিক হৈ যায় দেন ইটছ অ'কে বাট দেন অলছো ইউ উইল হেভ টু পাব্লিছ দ্য থিংছ এজ ইট ইজ আপুনি জাজে দিয়া জাজমেণ্টটোৰ ৱাৰ্ডিং চেঞ্জ কৰিব নোৱাৰে আপুনি তাৰে ওপৰত ইণ্টাৰপ্ৰিটেশ্যন দিব পাৰে কিন্তু ইণ্টাৰপ্ৰিটেশ্যন দিওঁতেও আপুনি এইটো কথা কেতিয়াও ক'ব নোৱাৰিব যে জাজে নাজানি পেলাই এইটো দিলে বা জাজে ভুল কৰি এইটো দিলে এইটো কথা ক'ব নোৱাৰে আপুনি এইটো কথা ক'ব পাৰে যে এইটো ভাল হৈছে বেয়া হৈছে বা এইটো এনেকুৱা হ'লে আৰু ভাল হ'ল হয় ঠিকে আছে কিন্তু জাজমেণ্টটো যে ভুল হৈছে এনেকুৱা ধৰণৰ কথা আপুনি ক'ব নোৱাৰিব গতিকে সেই ধৰণৰ কেতিয়াবা যদি আপোনালোকৰ চাব ডিভিজনে হওক বা ডিষ্ট্ৰিক্ট জাজৰে কেতিয়াবা কোনোবাটো ৰিপৰ্টিং কৰিব লগা হয় আপোনালোকে অকণমান কেয়াৰফুল হৈ ৰিপৰ্টিং কৰিব নহ'লে এই কণ্টেম্প্ট অফ কোৰ্টত সোমাই যাব তাৰমানে মই কৈছোঁ এথিকেল ইছ্যুৰ কথা এথিক্সটো এনেকুৱা এটা বস্তু এথিক্সটো আপুনি মানিলে একো আপোনালোকৰ লাভ নাই নামানিলে কিন্তু বিৰাট বিপদ তাৰপিছত আহিল আপোনাৰ কাৰেকশ্যনছ কেতিয়াবা ৰিপৰ্টিং কৰোঁতে ভুল হয় ন পিছদিনা কাৰেকশ্যনছ কৰিবৰ কাৰণে এইটো আচলতে লাজ পাব নালাগে সেইটো কেতিয়াও আপোনালোকে বেয়া নাপাবই যে ঠিক আছে আজি মই ৰিপৰ্টিং কৰিলোঁ মিটিঙত অমুক আছিলে অমুকৰ নামটো ভুলকৈ গ'ল হ'ব আৰু অমুকৰ নাম ভুলকৈ গ'ল আৰু পিছদিনা এটা সৰুকৈ হ'লেও কাৰেকশ্যন এটা দিয়ক না আপোনাৰ প্ৰতি মানুহৰ যিটো মনোভাৱ সেই মনোভাৱটো ভাল হ'ব আপুনি এইটো নিজেই পিছৰবাৰ আপুনি অন্ততঃ ভুলটো নকৰে পিছৰবাৰ আপুনি অন্ততঃ ডাবল চেক কৰিব যে চবৰ যাতে নাম চাম চবৰ যাতে কথাবিলাক ঠিকমতে যায় তাৰপিছত আহিল আপোনাৰ কমিউনেল ডিছপিউট এই কমিউনেল ডিছপিউটটো ইয়াৰ কাৰণে বেছি ইম্পৰ্টেণ্ট সেইকাৰণে সেই কথাটো মই জাষ্ট ইয়াত মেনশ্যন কৰিছোঁ যে আমাৰ ইয়াত বেছিভাগ ক্ষেত্ৰত কমিউনেল ডিছপিউট আমাৰ এই অঞ্চলবিলাকত মানে আগতে হৈছিলে বাহিৰৰ যিবিলাক কমিউনেল ডিছপিউট হয় সেইটো ধৰণৰ কমিউনেল ডিছপিউট নহয় আমাৰ অলপমান বেলেগ ধৰণৰ কাষ্টক লৈ পেলাই কমিউনেল ডিছপিউট আমাৰ হয় ৰিলিজনক লৈ বৰ বেছি নহয় লেংগুৱেজক লৈ হয় আমাৰ এই কমিউনেল ডিছপিউটবিলাকৰ ক্ষেত্ৰত যেতিয়া আপোনালোকে ৰিপৰ্টিং কৰে তেতিয়া কিন্তু আপোনালোকে এই মই অলপ আগত যে কৈ আহিলোঁ কমিউনিটিৰ নাম দি পেলাই ৰিপৰ্টিং নকৰে কমিউনিটিক মেনশ্যন কৰি ৰিপৰ্টিং নকৰে আপোনালোকে জানে যে আজি কেইবছৰমান আগত ওদালগুৰি কাষত ৰৌতা তাতে এটা কমিউনেল ডিছপিউট হৈছিলে ইয়াত চাগে ৰৌতা বা ওদালগুৰি কোনোবা জাৰ্নেলিষ্ট আছে কি জানি তাৰে কমিউনেল ডিছপিউটটো আৰম্ভ হোৱাৰ মূল কাহিনীটো কি আছিল এজন খেতিয়কে আন এজন খেতিয়কৰ লগত লগা এটা কাজিয়া অৰ্থাৎ সেইখন খেতি পথাৰৰ সীমাক লৈ লগা কাজিয়াহে আছিল খেতি পথাৰৰ সীমাক লৈ লগা কাজিয়া
গম পাইছেনে সেই সীমাৰ কাজিয়াটোৱে গৈ পেলাই যিহেতু নেকি দুইজনে দুটা বেলেগ বেলেগ কমিউনিটিৰ গতিকে এজনে আনজনৰ লগত কাজিয়া লাগোতে এই গাঁৱৰ মানুহ গ'ল সিফালৰ গাঁৱৰ মানুহ আহিল গতিকে এইবাৰ কি হ'লগৈ দুটা কমিউনিটিৰ মাজত কাজিয়া হ'লগৈ আৰু সেইটোকে যেতিয়া পিছদিনা ৰিপৰ্টিং হৈ গ'ল তেতিয়া কি হ'ল আচলতে দুখন গাঁৱৰ মাজত কাজিয়াও আচলতে নহয় এইটো দুঘৰ মানুহৰ মাজত কাজিয়া এখন পথাৰক লৈ দুঘৰ মানুহৰ মাজত এই সীমাৰ কাজিয়া গতিকে এই কাজিয়াটোকে পিছদিনা ৰিপৰ্টিং কৰোঁতে কি কৰিলে মানে দুটা কমিউনিটিৰ নাম দি পেলাই ৰিপৰ্টিং হৈ গ'ল আৰু আপোনালোকে তাৰ পিছৰ কাহিনীটো জানেই তাৰ পিছত প্ৰায় 2 মাহ সেই অঞ্চলটোত আনৰেষ্ট ইফালে যাব নোৱাৰি মোৰ ঘৰ তাৰে কাষতেই ঢেকীয়াজুলিত ঘৰ গতিকে মই সেই গোটেই অঞ্চলটো জানো যে সেই অঞ্চলটোৰ গোটেই শিপাইছিল ঢেকীয়াজুলিত মানে তেজপুৰ বিশ্বনাথ চাৰিআলিলৈকে শিপাই গৈছিলে ইফালে আহি আপোনাৰ মঙলদৈলৈকে শিপাইছে ইফালে টংলালৈকে শিপাইছে মানে ঘটনাটো ৰৌতাৰ আৰু গোটেই ওদালগুৰি ডিষ্ট্ৰিক্ট দৰং ডিষ্ট্ৰিক্ট শোণিতপুৰ ডিষ্ট্ৰিক্ট শিপাই গৈছেগৈ অনলি ফৰ ওৱান ৰিপৰ্টিংটো কি যে দুটা কমিউনিটিৰ মাজত ক্লেছ মাৰপিট হৈছে এইটো হৈছে বিৰাট চেঞ্চিটিভ ইছ্যু গতিকে আপোনালোকে ৰিপৰ্টিং কৰোঁতে সেই কমিউনিটিৰ নাম মেনশ্যন কৰাটো অকণমান লাহে লাহে বাদ দিব তাৰমানে এইটোৱে কিন্তু সাধাৰণতে আমাৰ ক্লেছবিলাক বঢ়োৱাৰ মেইন কাৰণ এইটোৱে সাধাৰণতে কি হয় সৰু কথাক লৈ কাজিয়া হয় এই বজাৰত কিবা সৰু কথাক লৈ লখিমপুৰত কাজিয়া হ'ল বজাৰৰ সৰু কথাক লৈ লখিমপুৰত কাজিয়া হ'ল কাজিয়া কৰাজন আছিলে এটা বেলেগ লিংগুইষ্টিক কমিউনিটিৰ আৰু দুজনে বেলেগ বেলেগ লিংগুইষ্টিক কমিউনিটিৰ অসমীয়া আৰু বঙালী তাৰপিছত গৈ মানুহ গোট খাই দুজনমান ইফালৰো আপোনাৰ গৰম মানুহ হে অসমীয়া মানুহক এনেকৈ ক'ব আহিছে অসমতে বঙালীবিলাকে বোলে আমি ইয়াৰে লোকেল আমাক তোমালোকে কেনেকৈ হেৰি কৰে লাগি গ'ল তাতে কাজিয়াটো তাৰপিছতে আপোনালোকে জানেই প্ৰায় 2-3 মাহ ধৰি বিভিন্ন ঠাইত ইয়াৰ পৰা গৈ কাছাৰো পালেগৈ কাছাৰৰ হোৰ্ডিং ভাঙি পেলালে অসমীয়া হোৰ্ডিং গোটেই ইনচিডেণ্টটো অকণমান কিয় ইমান ইনচিডেণ্টটো বাঢ়ি গ'ল বিকজ অফ দ্য ৰিপৰ্টিং ইন এ ডিফাৰেণ্ট ৱে কমিউনিটিৰ নাম ল'লে ন অসমীয়া আৰু বঙালীৰ মাজত সংঘাত এতিয়া আচলতে অসমীয়া বঙালীৰ মাজত সংঘাত হোৱা নাই দুজন মানুহৰ মাজত সংঘাত এই ধৰণৰ ঘটনাবিলাক আমাৰ সাধাৰণতে ঘটে আমি কমিউনেল ৰিপৰ্টিঙৰ ক্ষেত্ৰত আমি চেঞ্চিটিভ নহয় কাৰণে দেন ওৱান মোৰ থিং দ্যাট ইজ ক্ৰিটিচাইজিং দ্য পাব্লিক ফিগাৰ এই গোটেইবিলাক কিন্তু আপোনাৰ প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াৰ গাইডলাইনতে আছে মই খালি কেইটামান তাৰ পৰা উঠাই আনিছোঁ আপোনালোকক মনত পেলাই দিবৰ কাৰণে এই পাব্লিক ফিগাৰক ক্ৰিটিচাইজ কৰাৰ ক্ষেত্ৰতো আপোনালোকে অকণমান মন কৰিব ইয়াৰ পিছত আৰু এটা বস্তু মই পিছৰ ফালে মেনশ্যন কৰিছিলোঁ সেইটো হৈছে প্ৰাইভেচি এই প্ৰাইভেচি আৰু পাব্লিক ফিগাৰ অৰ্থাৎ এজন মানুহৰ পাব্লিক লাইফ আৰু প্ৰাইভেট লাইফ এই দুটাৰ মাজত একদম সৰু এটা সীমাৰেখা এতিয়া বৰ্তমান অৱস্থাত মই পাব্লিক বুজি পাইছেনে তাৰমানে মই যিহেতু এটা গেষ্ট হিচাপে আহিছোঁ মই ইয়াত আপোনাৰ কোকৰাঝাৰত বড়োলেণ্ড গেষ্ট হাউচত মই পাব্লিক এই মঞ্চখনতো মই পাব্লিক কিন্তু মই যেতিয়া বাথৰুমত সোমাম ৱাছৰুমত যাম তেতিয়া মই প্ৰাইভেট কিন্তু ৱাছৰুমৰ পৰা যদি মই 10 মিনিট দেৰিকৈ ওলাই আহোঁ তেতিয়া মোৰ প্ৰাইভেচি নাথাকিব কিন্তু কাৰণ মই পাব্লিক স্ফেয়াৰত আছোঁ হাহাকাৰ লাগি যাব ন ইয়াৰে বহুত মানুহৰ হাহাকাৰ লাগি যাব এই কি হ'ল 10 মিনিট সময় হৈছে ইমান দেৰি হৈছে কিবা হ'লেই নেকি ইয়াত বহুত মানুহে তাৰমানে হাহাকাৰ লগাই দিব মই যদি 10 মিনিটৰ কাৰণে নোহোৱা হৈ যাওঁ সেইটো মই যদি কওঁ যে মোৰ এইটো প্ৰাইভেট লাইফ মই তামোল খাব গৈছিলোঁ ন দিছ ইজ নট মাই প্ৰাইভেট লাইফ ইটছ এ পাব্লিক লাইফ কাৰণ মই পাব্লিকৰ মাজত আছোঁ মিটিং শেষ হ'ল চব ঘূৰি গ'ল মই যাম বুলি ওলালোঁ ৰবিদাৰ লগত মই একেখন গাড়ীত গ'লোঁ যাই ৰাস্তাত আমি চাহ খালোঁ সেইটো মোৰ পাব্লিক লাইফ সেইটোৰ লগত মোৰ পাব্লিক লাইফৰ কোনো ধৰণৰ মানে সম্পৰ্কই নাই দ্যাট ইজ মাই প্ৰাইভেট লাইফ মই চাহত চেনি খাম নাখাম মিঠাই খাম কিবা খাম দ্যাট ইজ মাই প্ৰাইভেট লাইফ বুজি পাইছেনে অৰ্থাৎ পাব্লিক আৰু প্ৰাইভেটৰ মাজত একদম সীমাৰেখাটো একদম কম আমাৰ ক্ষেত্ৰত কি হয় আমি যেতিয়া পাব্লিক ফিগাৰক আমি ক্ৰিটিচাইজ কৰিব যাওঁ তেওঁলোকৰ পাব্লিক আৰু প্ৰাইভেটটো আমি নাৰাখোঁ চিন নাৰাখোঁ যেনে ধৰক আপোনালোকে যেতিয়া এজন পাব্লিক ফিগাৰৰ কথা কয় তেওঁলোকৰ মিছেছৰ কথা কয় নিউজত টানি আনে কেতিয়াবা ল'ৰা ছোৱালীৰ কথাও টানি আনে হাউ দিছ চাইল্ড অৰ চে ৱাইফ অৰ হাজবেণ্ড বেটাৰ স্পাউচ কেন বি এ অবজেক্ট অফ ইউৰ ৰিপৰ্টিং তেওঁলোক পাব্লিক স্পেয়াৰত আছে নেকি
তেওঁলোকতো পাব্লিক স্পেয়াৰত নাই এতিয়া আপুনি আমাৰ ইয়াৰে BTCৰ চিফ অনাৰেবল প্ৰমোদ বড়ো তেওঁ কথা লিখি পেলাই ঠিকে আছে তেওঁৰ মিছেছক কোনে চিনি পায় মানে তেওঁতো আনি পেলাই চব মিটিঙত লৈ ঘূৰি নুফুৰে মানে তেওঁৰ মিছেছক আপুনি টানি আনি পেলাই নিউজ এটা কৰিব নোৱাৰিব বিকজ শ্বি ইজ নট ইন এ পাব্লিক লাইফ শ্বি ইজ ইন এ প্ৰাইভেট লাইফ গতিকে তেওঁ বজাৰ কৰিব গ'ল আপুনি এইটো ৰিপৰ্টিং কৰিব নোৱাৰিব বুজি পাইছেনে যদিও তেওঁ মানে এজন ৰেছপেক্টেবল মানে পাব্লিক লাইফৰ মানুহৰ মিছেছ কিন্তু তেওঁ পাব্লিক লাইফত অহা নাই বা তেওঁ পাব্লিক লাইফত চিনাকি কৰি দিয়া নাই নিদিয়ালৈকে তেওঁ আপোনাৰ নিউজৰ ছাবজেক্ট হ'ব নোৱাৰে ইউ শুড নট ৰিপৰ্ট ইট আপুনি তেওঁক চিনি পায় তেওঁক ৰেছপেক্ট কৰিছে তেওঁক মাতিছে চব ঠিকে আছে বাট অফ দ্য ৰেকৰ্ড ইট শুড নট বি অন দ্য ৰেকৰ্ড গতিকে এই যিটো আমাৰ সীমাৰেখা এই সীমাৰেখাটো আমি টানি ৰখাটো ভাল যে আমি কিমানলৈকে ক্ৰিটিচাইজ কৰিম আমি কিমানলৈকে তেওঁৰ নিউজটো আনিম সেইটো আমি চোৱাটো ভাল আৰু এটা কথা আপোনালোকক মই এইখিনিতে কওঁ একদম সেইটো বৰ ছিগনিফিকেণ্ট নহয় কিন্তু কেতিয়াবা বিৰাট ইম্পৰ্টেণ্ট হয় বিকজ ইউ আৰ ইন এ বৰ্ডাৰিং এৰিয়া আপোনালোকে বৰ্ডাৰ এৰিয়াত আছে নহয় গোটেইবিলাক ডিষ্ট্ৰিক্টে প্ৰায় বৰ্ডাৰ এৰিয়াত আছে এই বৰ্ডাৰ কাৰ্বি আংলং আৰু NCLs বাদ দি এই বৰ্ডাৰ এৰিয়াত বিশেষকৈ বড়োলেণ্ড এৰিয়াত টেৰিটৰিয়েল এৰিয়াত থকা যিখিনি মানে জাৰ্নেলিষ্ট তেখেতসকলৰ কাৰণে আৰু এটা বিৰাট চেঞ্চিটিভ ইছ্যু ইয়াত আছে সেইটো হৈছে কি যে ভূটানৰ নিউজ যেতিয়া আপোনালোকে কৰে আপোনালোকে অলপমান সাৱধান হ'ব কিয় জানেনে কাৰণ ভূটানৰ লগত আমাৰ এটা সম্পৰ্ক আছে ফৰেইন ৰিলেশ্যনশ্বিপ এটা আমাৰ আছে গতিকে কোনো নিউজে যাতে এনেকুৱা নহয় যে আমি ভূটানক গালি পাৰিছোঁ আমি ভূটানক বেয়াকৈ কৈছোঁ এই ধৰণৰ যাতে এটা কনফ্লিক্ট এটা যাতে নহয় তেওঁলোকে কিবা বদমাচি কৰিলে ডেফিনেটলি আমি ৰিপৰ্টিং কৰিম কিন্তু সেই ৰিপৰ্টিংটো যথাযথ তাত বাহিৰে আমি তেওঁলোকৰ আমাৰ মাজত যিটো মানে ৰিলেশ্যনশ্বিপ এইটো যাতে হাৰ্ম নহয় এই বস্তুটো আমি চাব লাগিব চাগে সময়ৰ মানে হৈছে মই খুব চমুকে এইখিনি কৈ দিছোঁ আৰু এটা বস্তু খালি মই কৈ পেলাই সামৰি দিম সেইটো হৈছে কি প্লেগিয়াৰিজম বেছিভাগ ক্ষেত্ৰতে কি হয় জানেনে আমি বেলেগৰ নিউজ এটা উঠাই লওঁ বেলেগৰ পৰা ইনফৰ্মেশ্যন লওঁ হেৰিৰ পৰা লওঁ ইণ্টাৰনেটৰ পৰা লওঁ বি কচিয়াছ এইটোৱে কিন্তু কেতিয়াবা আপোনালোকক বিৰাট বিপদত পেলাব তাৰমানে আপোনালোক বেণ্ড হৈ যাবগৈ গতিকে প্লেগিয়াৰিজম বা নকল কৰা যিটো মানে অসমীয়াত আমি ক'লে যে নকল কৰি দিলোঁ অমুকৰ পৰা টানি আনিলোঁ লিখি দিলোঁ কোনে গম পাব আজিকালি চবেই গম পায় আৰু এতিয়াতো আপুনি অসমীয়াত লিখিলেও গম পাব বড়োত লিখিলেও গম পাব বিকজ AI ইজ কামিং এণ্ড অল দ্য লেংগুৱেজেছ আৰ এভেইলেবল ইন গুগলত ট্ৰেন্সলেট হৈ যাব আপুনি বড়োত ক'লেও ইংলিছত ট্ৰেন্সলেট হ'ব লগে লগে ওলাই যাব চ'ৰ্চ কি আছে 200টা চ'ৰ্চ ওলাই আহিব গতিকে বিৰাট বিপদজনক কথা এটা সেইকাৰণে পাৰিলে আপোনালোকে প্লেগাৰিজমত নাযাব অৰ্থাৎ নকলত নাযাব আৰু এটা কথা হৈছে কি প্ৰফেশ্যনেল ৰাইভেলৰি এইটো থাকেই কিন্তু দেই জাৰ্নেলিষ্টবিলাকৰ বিশেষকৈ থাকেই এইটো হৈছে কেনেকুৱা জানেনে আপুনি ধৰক এখন X পেপাৰত কাম কৰে এতিয়া X পেপাৰ আৰু Y পেপাৰ দুখনৰ মাজত কাজিয়া গতিকে X পেপাৰৰ জাৰ্নেলিষ্টে বিচাৰিব যে Y পেপাৰৰ জাৰ্নেলিষ্টৰ আৰু মালিকৰ ক'ত কিমান আছে খুচৰি চাওঁচোন যা ৰিপৰ্টিং হৈ যাওঁ আকৌ Y পেপাৰৰ জাৰ্নেলিষ্টে দেখিলে আৰে X পেপাৰৰ জাৰ্নেলিষ্টে মোক খুচৰিছে মই নোৱাৰিম নেকি ময়ো খুচৰি দিম এই যে দুখন পেপাৰৰ মাজত দুখন মিডিয়া হাউচৰ মাজত এই ৰাইভেলৰি এইটো পাব্লিকৰ কাৰণে কোনো ইম্পৰ্টেণ্ট বস্তু নহয় এটা আপোনালোকৰ প্ৰাইভেট বস্তু ইট শুড নট গো ইন টু দ্য পাব্লিক ইট শুড নট টেক দ্য স্পেচ ফৰ দ্য প্ৰেচিয়াছ স্পেচ ফৰ দ্য প্ৰেছ পাব্লিক গতিকে এইখিনি কথা আপোনালোকক ক'ব লগা আছিল তাৰ ওপৰত আৰু দুটামান সৰু সৰু কথা সেইটো হৈছে কি এই কিছুমান মানুহ আছে আমাৰ যেনেকুৱা ধৰক চাইল্ড ওমেন সেক্স ওয়ার্কার তেনেকে আপনার মেন্টাল হেলথ পেশেন্ট এইবিলাকৰ ৰিপৰ্টিং কৰোঁতে আৰু বেমাৰী সুইচাইড কৰা মানুহ এইবিলাকৰ ওপৰত ৰিপৰ্টিং কৰোঁতে আপোনালোকে অকণমান সাৱধানে ৰিপৰ্টিং কৰিব যাতে তেওঁলোকৰ আইডেণ্টিটিটো ৰিভিল নহয় এবাৰ যদি আইডেণ্টিটি ৰিভিল হৈ যায় তাৰপিছত কি কনচিকুৱেঞ্চ হ'ব পাৰে তাৰ এটা সৰু উদাহৰণ হৈছে আপোনাৰ এই
দ্য চেণ্টিনেল পেপাৰৰ মই একদম নামেই লৈছোঁ দেই দ্য চেণ্টিনেল পেপাৰৰ এটা নিউজ ওলাইছিল প্ৰায় 5 বছৰ আগত সেইখিনি সময়ত আপোনাৰ চেণ্টিনেল পেপাৰৰ যিজন কনচাল্টিং এডিটৰ আছিল কনচাল্টিং এডিটৰৰ কাম হৈছে আপোনাৰ ফ্ৰণ্টৰ নিউজখিনি চাই দিব আৰু এডিটৰিয়েলখিনি চাই দিব কি হ'ল তিনিচুকীয়াৰ পৰা এটা নিউজ দিছিলে মানে চিলড্ৰেন এজনৰ কিবা ৰিকভাৰী কৰিছে আৰু সেই কেছটো গৈ পেলাই যেতিয়া ৰিপৰ্টিং কৰিলে চাইল্ডৰ কিবা এটা আইডেণ্টিটি ৰিভিল কৰি দিলে বাচ্চাটোৰ কিবা নাম দিলে বা কিবা এটা দিলে আৰু সেইটো নিউজ তাতে গুচি গ'ল যোৱাৰ পিছত কি হ'ল এই যাৰ এগেইনষ্টে কেছ হৈছিলে মানে বাচ্চাটো ক'ৰবাত আছিল মানে সেই মানুহজনৰ এগেইনষ্টত কেছ হ'লতো মানুহজনে এনেই এৰিব নেকি ইও এনেই নেৰে এইবাৰ নিউজ পেপাৰৰ এগেইনষ্টে কেছ দিলে ক'ত তিনিচুকীয়াত কেছ দিলে যে এই মানুহজনে তেওঁ নিজে দিব নোৱাৰে কাৰণ তেওঁতো তেওঁ ভিক্টিম নহয় তেওঁৰ এগেইনষ্টে গ্ৰিভেন্সটো গতিকে তেওঁ বেলেগ মানুহক লগাই পেলাই দি দিলে যে এই বাচ্চাটোৰ নামটো অমুক পেপাৰে ৰিভিল কৰিছে ইট ভায়লেট দ্য চিলড্ৰেনৰ এই যিখিনি এক্ট আছে তাৰমানে এই গোটেই এক্ট তাৰমানে চিলড্ৰেনছ ৰাইট চাইল্ডছ ৰাইটৰ এক্ট ভায়লেট কৰিছে আজি প্ৰায় 5 বছৰ ধৰি এই তিনিচুকীয়া দৌৰি আছে দুজন মানুহে আফটাৰ দ্য ৰিটায়াৰমেণ্ট আপুনি এইটো নাভাবিব যে আজি মই ৰিপৰ্টিং কৰিলোঁ অমুক পেপাৰত কালিলৈকে মই পেপাৰ এৰি দিলোঁ মোৰতো দায়িত্ব নাই মই বেলেগ পেপাৰত কাম কৰি আছোঁ এই চাইল্ড বা ওমেন ছেক্স ৱাৰ্কাৰ HIV এনেকুৱা ধৰণৰ ইছ্যুবিলাকৰ ক্ষেত্ৰত যদি আইডেণ্টিটি ৰিভিল কৰে মেণ্টেল ইলনেছ আইডেণ্টিটি ৰিভিল কৰে আপুনি য'তেই থাকে এই যেনেকৈ আমাৰ কিছুমান অফিচাৰৰ ৰিটায়াৰ্ড হোৱাৰ পিছত ৰেড কৰি আছে এই জাৰ্নেলিষ্টৰো একেই অৱস্থা ৰিটায়াৰমেণ্টৰ 5 বছৰ পিছতো তেওঁলোকক কোৰ্টে মাতি আছে আৰু তেতিয়া আৰু বেছি জামেলা বিকজ এই ৰবিজিৰ যদি আজি আপুনি সাংবাদিক আৰু ৰবিজিৰ পেপাৰত যদি ওলায় আজি আপুনি সাংবাদিক হৈ আছে যে তেখেতে পইচা দিব উকিলক বিচাৰি দিব কিন্তু আপুনি যদি তাৰ পৰা এৰি গ'ল ৰিটায়াৰ্ড হৈ গ'ল কোনে পইচা দিব আপোনাক কোনে উকিল দিব আপুনি নিজৰ পইচাত দৌৰিব লাগিব নিজৰ পইচাত উকিল ল'ব লাগিব গতিকে সেইকাৰণে অকণমান আপোনালোকে এই ৰিপৰ্টিং কৰাৰ ক্ষেত্ৰত নিজে নিজক সম্বৰণ কৰিব সেইকাৰণে এইখিনি কথা কি কৈছে সেলফ ৰেগুলেশ্যন বুলি কৈছে দিছ ইজ সেলফ ৰেগুলেশ্যন নট দ্য ৰুলছ এণ্ড ৰেগুলেশ্যন ইট ইজ এ সেলফ ৰেগুলেশ্যন নিজে নিজক ঠিক ঠাক কৰি ৰখাটো গতিকে মই আপোনালোকক এইটো দি দিম আপোনালোকে ইনষ্টেণ্ট পাই যাব আপোনালোকে এবাৰ তাৰে কেইটামান বস্তু মই যিখিনি কথা মেনশ্যন কৰিছোঁ সেইখিনি আপোনালোকৰ কাৰণে দৰকাৰ তাতে বহুত বস্তু আছে 147 পেজ ইমান নালাগে কেইটামান বস্তু আপোনালোকে চাব আৰু এক্টবিলাক আপোনালোকৰ তাতে লিষ্ট আছে এই লিষ্টৰ পৰা এক্ট যদি 1 2খন বা 3খনমান এক্ট আপোনালোকে চাব পাৰে বিশেষকৈ অফিচিয়েল ছেক্ৰেটাৰী RTI আৰু 2খনমান এইখিনি আপোনালোকে যদি চাই মই ভাবোঁ যে আপোনালোকৰ ৰিপৰ্টিঙৰ যিটো স্কিল সেই লেভেলটো বহুতখিনি পৰিমাণে আপোনালোকৰ ভাল হ'ব মানে বহুতখিনি পৰিমাণে স্মুথ হ'ব আৰু আপোনালোকৰ ইঞ্চুৰেঞ্চ বুলি ধৰি লওক এইখন দিছ ইজ এ ওৱান কাইণ্ড অফ ইঞ্চুৰেঞ্চ ফৰ ইউৰ ৰিপৰ্টিং চ' এইখিনি কথা ক'বৰ কাৰণে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবৰ কাৰণে সুবিধা দিয়াৰ কাৰণে BTADৰ DIPR আৰু সমূহ কৰ্মকৰ্তা তপাদাৰকে আৰম্ভ কৰি সমূহ কৰ্মকৰ্তা BTRৰ গভমেণ্টৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তা আৰু লগতে সাংবাদিক বন্ধুসকলক মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ আৰু